আজি মজাকৈ গাহৰি খাম দেখিছে নহয় গাহৰি পিচকেইটা কি চালিয়া চালিয়া কি ইমান চাই আছ মোক চাই অকল গাহৰি চাই নোপোৱা মোকেই লাগিব হয় এইবিলাক এইফালে আলু পিঁয়াজ আৰু এইফালে লগত আছে গাহৰি বেছি নহয় তো ইয়াত এতিয়া মজাকৈ দি দিলোঁ ঔটেঙা দেখিছে নহয় ঔটেঙা কাটি কাটি দি দিছোঁ এইটো ঔটেঙা পিচ চব তো মজা ঔটেঙা দি দিছোঁ 2 পিচমান একদম খাই পূৰা টেষ্টি লাগিব মানে আৰু এইফালে চব্জি দেখিছে নহয় বিলাহী দি দিলোঁ এটা ধুনীয়াকৈ ফালি পিনে গ্ৰেভি হ'বলৈ মানে অকল তেল মাংস আছেতো ডাইৰেক্ট শুকান ভাজি হ'লে খাই বেয়া লাগিব মানে মজাকৈ অকণ বিলাহী দি দিছোঁ তেজপাত দিয়া আছে গাহৰি মাংসই যেতিয়া ৰুদ্ৰমূৰ্তি ধৰে চাওক এনেকৈ তেল ওলায় দেখিছে নহয় তেল কেনেকৈ ওলাইছে আৰু গোটেই তেলৰ পিছ এইবিলাক কালাৰ চাওক মস্তি ঔটেঙা কেইপিচ দেখিছেনে একদম জাকাজ হৈ আছে আৰু এইফালে চাওক মজাকৈ পিচ কেইটামান কাঢ়ি আনিলোঁ একদম লাল তেল মিক্স এইটো আছে লগত মজাকৈ এতিয়া খাব লাগিব ঔষধবিধৰ লগত খাম মানে সেইকাৰণে এইটো ধুনীয়াকৈ কাঢ়ি থৈছোঁ দেখিছেনে ঔষধ আছে অকণমান ঔষধৰ লগত খাব লাগিব হয় নাই আমি অপেন মানুহ বিন্দাছ আৰু মানুহ খাওঁতো খাওঁ ডাইৰেক্ট খাওঁ চিধা কথা তো এইফালে ভাত আহি গ'ল ধুনীয়াকৈ গাহৰি পিচ দেখিছে ন মজাকৈ লৈ ল'লোঁ ইয়াত আছে মানে হা এই মাইনে হেতাখন মাৰি দিওঁ তুমি নোখোৱা হ'লেও মাৰিব দিছোঁ আৰু এই ঔটেঙা গাহৰি দেখিছে ন এই পিচ কি জাকাজ এতিয়া ধুনীয়াকৈ খাওঁ আৰু বাইদেউ গাহৰি নাখায় নিয়া কণী খাব বইল দিম মানে বইল দিম বিলাহী আলু পিটিকা আৰু পিঁয়াজ তাই গাহৰি নাখায়